ডুমডুমাৰ মানখোৱাত আজি ডায়েৰিয়া, কলেৰা, মেলেৰিয়া আদি ৰোগৰ সম্পৰ্কে সজাগতা কাৰ্যসূচী। ওই বেমার গিলাসে परित्राण पाई खातिर ওই বেমার গিলাসে दूर থাকে खातिर आज का हमरा যৌথ उद्योग में आठसा ACMS और महिला समिति के যৌথ उद्योग में हांदर लाइन में सजागता सभा हमी आयोजन करी संगे संगे लाइन के गली गिला में हमरा पदयात्रा करथी। हमरा समाज के हमদের लाइन के जनसाधारण के माझे एक वार्ता दे खुजथी जे वर्तमान समय में ये डायरिया, कलेरा, मेलेरिया जी धरण के व्यापक है ओके से बाची থাকে खातिर ओकर से परित्राण पाई खातिर हमদের के सर्वप्रथम दैनंदिन जीवन में हमरा जौन पानी व्यवहार करीला ओई पानी हमरा गोहमिया करी के ठंडा करी के खाए लगी प्रथम। द्वितीय में हमरा हौसला से आसे संगे संगे हमरा सफिल जोटा साबुन व्यवहार करीला ओई साबुन से एकदम परिष्कार करी के हाथ धोए खातिर हमरा जनसाधारण के आह्वान जनाती। ओर संगे संगे हमरा जनसाधारण के माझे आरेकटा वार्ता दे खुजती जेहेतु ये मेलेरिया, डायरिया और कलेरा आसलते मह से बियपेला, पानी से बियपेला, गति के हमरा सदाय आग मुहूर्त में निजर बेड के चारियोफाले आठुआ आरेक खातिर हमरा जनसाधारण के आह्वान जनाती। गति के हमरा आशा रखती जे हांदेर ए सजागताय সবাই যাতে জনসাধারণের মাঝে সজাগতা পরিবেশ আনি আর এই মারাত্মক বেমারগুলো আছে আমাদের জনসাধারণকে মানে বাঁচাইকে রাখি বলিকে আমরা আশা রাখি। ধন্যবাদ। ডুমডুমাৰ মানখোৱা চাহ বাগিচাত ডায়েৰিয়া, কলেৰা, মেলেৰিয়া ৰোগৰ সম্পৰ্কত সজাগতা কাৰ্যসূচী ৰূপায়ণ। তিনিচুকীয়া জিলাৰ চাহনগৰী ডুমডুমাৰ সমীপৰ বৃহত্তৰ ৰূপাই চাইডিঙৰ মানখোৱা চাহ বাগিচাত আজি পুৱা 9 বজাত চাহ বাগিচাখনৰ চাহ শ্ৰমিক ৰাইজৰ মাজত ডায়েৰিয়া, কলেৰা, মেলেৰিয়া আদি ৰোগৰ সম্পৰ্কত বাগিচাৰ জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ লক্ষ্যৰে এক সজাগতা কাৰ্যসূচী ৰূপায়ণ কৰা হয়। অসম চাহ মজদুৰ সংঘ চমুকৈ ACMS, অসম চাহ জনজাতি ছাত্ৰ সন্থা, মানখোৱা মহিলা সমিতি আৰু মানখোৱা যুৱ সমাজৰ সন্মিলিত প্ৰচেষ্টাত অনুষ্ঠিত উক্ত সজাগতা কাৰ্যসূচীত ডায়েৰিয়া, কলেৰা আৰু মেলেৰিয়া আদি ৰোগৰ সম্পৰ্কত বিভিন্নজনে বিভিন্ন মত প্ৰকাশ কৰা পৰিলক্ষিত হয়। বাগিচাখনত আজি অনুষ্ঠিত হোৱা উক্ত সজাগতা কাৰ্যসূচীত বাগিচাখনৰ চাহ শ্ৰমিক ৰাইজৰ স্বতঃস্ফূৰ্ত সঁহাৰি পৰিলক্ষিত হয়। উক্ত সজাগতা কাৰ্যসূচীত স্থানীয় মানখোৱাবাসী ৰাইজেও সহযোগিতা আগবঢ়ায়। আমি আমাৰ মানখোৱা চাহ বাগিচাত অসম চাহ ছাত্ৰ সন্থা, মানখোৱা প্ৰাথমিক গোট, অসম চাহ মজদুৰ সংঘ মানখোৱা প্ৰাথমিক গোট, লগতে মানখোৱা মহিলা সমিতি আৰু যুৱ সমাজৰ উদ্যোগত বৰ্তমান ডায়েৰিয়া, মেলেৰিয়া আৰু কলেৰা বেমাৰে যি ধৰণে ক্লান্ত ৰূপ ধাৰণ কৰিছে এই বেমাৰৰ পৰা কি ধৰণে আমি পৰিত্ৰাণ পাব পাৰিম, কি ধৰণে আমি ৰক্ষা পাব পাৰিম, যাৰ সেই খাতিৰত আজি আমি সজাগতা সভা আয়োজন কৰিছোঁ। লগতে আমি লাইনৰ প্ৰত্যেকটা গলিত আজি আমি শোভাযাত্ৰা পদযাত্ৰা অনুষ্ঠিত কৰিলোঁ। আমি এই আপোনালোকৰ এই মাধ্যমৰ জৰিয়তে আমি সকলোকে এটা বাৰ্তা দিব বিচাৰিছোঁ যে বৰ্তমান সময়ছোৱাত ডায়েৰিয়া হওক বা মেলেৰিয়া হওক বা কলেৰা এক ক্লান্ত ৰূপ সৃষ্টি কৰিছে, যাৰ পৰিপ্ৰেক্ষিতত ডিব্ৰুগড় জিলাতে হওক বা তিনিচুকীয়া জিলাতে হওক বা ডুমডুমা অঞ্চলতো বিভিন্ন জাগাত বিভিন্ন স্থানত মানুহে এই বেমাৰত দ্বাৰা আক্ৰান্ত হয় মৃত্যু সাৱটি ল'ব লগা হৈছে। একেবাৰে স্বাস্থ্যৰ বাবে সজাগতা সভা এখন ওলাইছোঁ। যিহেতু ডিব্ৰুগড় জিলাৰ কামাখ্যা আৰু অসমৰ বিভিন্ন প্ৰান্ত যে বেমাৰ মেলেৰিয়া, কলেৰিয়া, ডায়েৰিয়া আদি বিয়পি পৰিছে, সেই বেমাৰবিলাকৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব পাৰি সেইবাবে ৰাইজৰ সজাগতা আমি ওলাইছোঁ। এটা আমাদের কেন্দ্রীয় कार्यालय के सिद्धांत मर्मे हमारे के प्रत्येक बागीचा में डुमडुमा शाखा संघ के अंतर्गत जितना भी बागान है प्रत्येक बागान में এখন আমাদের অসম চাহ মজদুৰ সংঘ के बागीचा ग्रुप के संगे महिला समिति
তাৰপিছত যিগিলা স্বেচ্ছাসেৱক সংগঠনগিলা আহে তাৰপিছত দল সংগঠন তাৰপিছত হাঁদের মেডিকেল টিম আহে তাৰপিছত প্রশাসনকে ওদের প্রতিনিধিকে সঙ্গে সজাগতা প্রত্যেক লাইন में গাঁও অঞ্চল হলে বা এখন লাইন অঞ্চল হলে সব এইগুলা অঞ্চল में সজাগতা করেগলা হাঁদেরকে নির্দেশ আছে কেন্দ্রীয় সমিতি সে দেহে আর উকের ডুমডুমাৰ পৰা কৰণ তাঁতীৰ প্ৰতিবেদন নিউজ 24 এনি।